খেলৰ মাজতে ভাৰতীয় কাবাডী খেলুৱৈ গুলিয়াই হত্যা টুৰ্ণামেণ্টৰ মাজতে নিৰ্বিচাৰ গুলীচালনা আন্তৰ্জাতিক কাবাডী খেলুৱৈ সন্দীপ নাংগলক সোমবাৰে এখন খেলৰ সময়ত গুলিয়াই হত্যা কৰা হৈছে। জলন্ধৰ মলিয়ান গাঁৱত কাবাডী কাপৰ সময়ত সন্ধিয়া প্ৰায় 6 বজাত অচিনাক্ত আক্ৰমণকাৰীয়ে খেলুৱৈজনক হত্যা কৰে। সন্দীপৰ মূৰ আৰু বুকুত প্ৰায় 20 ৰাউণ্ড গুলীচালনা কৰা হৈছিল। গুলীবৰ্ষণৰ শব্দ শুনি প্ৰতিযোগিতাখনত হুৱাদুৱা লাগিছিল। সন্দীপ এজন পেছাদাৰী কাবাডী খেলুৱৈ আছিল। সোমবাৰে সন্ধিয়া কাবাডী টুৰ্ণামেণ্টৰ এখন খেলৰ সময়ত হঠাতে নিৰ্বিচাৰ গুলীবৰ্ষণ আৰম্ভ হয়। এই সময়ছোৱাত সন্দীপৰ শৰীৰত কেইবাটাও গুলীয়ে আঘাত কৰে। তেওঁ গ্লেডিয়েটৰ হিচাপে জনাজাত আছিল। ঘটনাস্থলীত উপস্থিত লোকসকলে সন্দীপক চিকিৎসালয়লৈ লৈ যায়, কিন্তু অত্যাধিক ৰক্তক্ষৰণৰ ফলত খেলুৱৈজনৰ বাটত মৃত্যু হয়। আন্তৰ্জাতিক কাবাডী খেলুৱৈ সন্দীপো সৰুৰে পৰা কাবাডীৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিল। অনুৰাগীসকলৰ মাজত তেওঁ গ্লেডিয়েটৰ হিচাপে পৰিচিত আছিল। তেওঁ এক দশক ধৰি কাবাডীৰ পৃথিৱী শাসন কৰিছিল। পাঞ্জাবৰ উপৰিও কানাডা, আমেৰিকা, ইউকেতো খেলিছিল। ঘটনাটোৰ কিছুমান ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য'ত দৰ্শকসকল গুলীবৰ্ষণৰ শব্দৰ পিছত পলাই যোৱা দেখা গৈছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি দিব। ধন্যবাদ।